খবৰ আপোনাৰ ভালনে? মোৰো ভাল। জোনালী ব্লগৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এতিয়া জলফাই চুকা খাওঁ। এতিয়া জলফাই চুকি আছোঁ, তাৰপিছত কালি ৰাসত যোৱা ধামাকা দেখুৱাই আছোঁ। এয়া জলফাই, এতিয়া জলফাই চুকা খাম। চাহ খাই উঠিলোঁ। টেঙা খাওঁ তাৰপিছতে ভাত ৰেডি কৰিম। গিলাচ ইমান লাগিব বাপেৰক দেখাবি দে ভিডিঅ' মানে চাহ মোক আৰু কথা কি কৰে গিলাচ থ চেষ্টা কৰি দিব লাগে এক গোটো পাগলা হয় নেকি হাঁহিয়ে নাছিল এতিয়া হাঁহিয়ে তামাম টেষ্টি টেষ্টি জলফাই একদম খাওয়া হয় কথা এটা তা খাওঁ না নে তামাম না মই টেঙা পাইছোঁ একদম টেঙা এইবোৰ ব্লগটোত নুঠে বোলে এতিয়া এয়া ব্লেংকেট চেংকেট ধৰি হ'লে চাওঁ এবাৰ চাওঁ নুঠে এতিয়াও চাই থাকক গাইজ এয়া এতিয়াও নুঠে লাজ আমাৰ তেওঁৰ মানে বহুত লাজ দে না প্লিজ জানতে তোমাৰ মুখখন দেখাই দিয়া এবাৰতো দেখাই দিয়া নেদা নেকি মই কিন্তু যেতিয়া মন যায় তেতিয়া তইও কওঁ তুমিও কওঁ গাইজ চাওকচোন মানুহটোৱে মাত্ৰ ভাত খাই কম্বল উৰি লৈছে এখন উঠা না চাওঁ না দেখা না লাজুকা গাইজ কি কৰিম কওকচোন আৰু দুটা মুৰ্গী পাইছে আজি বোলে আৰু খেলা হ'ব যাওঁ মই কালি হাৰলোঁ গাইজ জানে না 60 টকা গ'ল এটা মুৰ্গীও নাপালোঁ তেওঁ 80 টকাত দুটা মুৰ্গী পাইছে দেখুৱাই আছোঁ মুৰ্গী দুটা মোৰ একদম এইখন নাই কপাল তেওঁৰ আছে অলপ চেষ্টা কৰিলে ভাল হ'লে চেষ্টা নকৰে এয়া শুই আছে কি ক'ব আৰু মোৰ ব্লগত নুঠে বোলে পাইছোঁ তেওঁৰ কপালখন একদম বেয়া নহয় ভালে কিন্তু মইহে ভাল নহয় আনলাকি তেওঁ লাকি চাওকচোন টুকু টুকুকৈ চাই আছে সেয়া চাউল পানী দিছোঁ এতিয়া ৰখি আছোঁ আৰু ৰখি থাকে কিবা চাই যায় হা
বলি দাদাকে যে একদম লাস্টে বামু চালো ৰাসৰো কিছু পিকচাৰ দিয়ে আছোঁ আপোনালোকক ৰাস চালোঁ তাৰে আপোনালোকক দেখুৱাই আছোঁ আৰু এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই